Hello বন্ধুবান্ধী সকল, ৱেলকাম টু মাই চেনেল চিৰাজ ডেকা। আহক মই এটা আপোনালোকক বস্তু এটা দেখাইছোঁ। এই দেখছি ভাঙা ঘৰ মেডিকেলত পায়। এই চাওক গোটেইকেইটা ভাঙা। এই মাহঁতে ভাত খাই আছে। থিয়েটাৰ ৰুদ্ৰাক্ষৰ আপোনালোকক আমি দেখাম বেক চাইডটো, থিয়েটাৰৰ বেক চাইডটো। আমি যাই আছোঁ এতিয়া থিয়েটাৰৰ লগত। আহক। আমি আহি পেলাই ৰুদ্ৰাক্ষ থিয়েটাৰৰ প্ৰেক্ষাগৃহলৈ। আহক ভিতৰতে সোমাই যাওক। এয়া গেলাৰী, ইয়াত কলা কুশলীসকল বহি আছে। এয়া কলা কুশলীসকল বহি আছে। এয়া কলা কুশলীসকল। এতিয়া আমি আপোনালোকক দেখাম থিয়েটাৰৰ বেক চাইডটো। এইটো কলা কুশলী। এই চাওক কলা কুশলী। বহুত পকা হৈছে। যোৱাকালি বৰষুণ দিছিল, তাতে একদিন আমাৰ থিয়েটাৰ চোৱা নহ'ল। এই চাওক তাজমহল, এই আজি দেখাব এই চাওক, এই দেখছি না এইগুলা তাজমহলৰ খুঁটা। এই মতে এই কাঠৰ ঘৰ দেখছি না। এই চাওক, এই পল আৰু সেই জাকৈ। এই গছ, সেই মমৰ দোকানত প্ৰথম দিনা কৰিছিল। এই গডৰেজ, এই চিকেন, এই কিবা বনাব আৰু কিবা বনাব আজি। এই জাপি, এয়া ৰান্ধনী ঘৰ।
এইটো ৰান্ধনি বহি আছে। আমি নাটক প্ৰেমী ৰাজ না, আমি ষ্টেজত উঠিব বহুত দিনতে বহুত সৰুৰে পৰা উঠিম বুলি ভাবি আছিলোঁ, উঠিব পৰাই নাই। আজি উঠিম বুলি, আজি আমি উঠিমেই। মই উঠিম বুলি ভাবিছিলোঁ, উঠাই নাই, আজি উঠিম। চাওক চিৰি, এইভাবে চিৰি আছিল এটা। এয়া মঞ্চ, আমি মঞ্চত থিয় হ'লোঁ। এয়া মিউজিক চিষ্টেমেটি কৰা হয়। এই বহুত কষ্ট হয় তাৰমানে এখন ভ্ৰাম্যমান থিয়েটাৰ বনাবলৈ। বহুত 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 কষ্ট হয়। আৰু সেয়া ফাৰ্নিচাৰ, এই ফাৰ্নিচাৰৰ ফাৰ্নিচাৰ আছে ইয়াত, নানান ধৰণৰ ফাৰ্নিচাৰ সেইখিনি ফাৰ্নিচাৰে। আৰু এতিয়া ইয়াত তাজমহল দেখা পাব আপোনালোকে। এয়া তাজমহল, এয়া গছ, এয়া লাইট, কচুৰ খুঁটা আৰু গছ। আৰু সেইভাগে ট্ৰাকখন আপোনালোকক দেখাইছোঁৱেই। এয়া খাল, এইটো সৰু চাইতে যাব লাগে। আজি আছে মাছ ৰাতিৰ মমতা ছবিটি, ইয়াত কিছু আমি আহি পালো, এতিয়া যাই আছো ৰাস থিয়েটাৰ চাবা। এই চাওক থিয়েটাৰৰ টিকেট কাটো আমি এতিয়া ভিতৰত যাব লাগে।
আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজি ভিডিঅ' ইমানেই